সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ গৈছে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম। সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গম। যদিহে আজিৰ এই দুসময়ত প্ৰত্যেকজন অসমীয়াই জাগৃত নহয়, অসমৰ বিষয়ে গম নলয়, তেনে ভূপেন দাৰ এই গীতটি সঁচা প্ৰতিপন্ন হ'ব। অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব। অসমবাসী ভাই ভনীসকল জাগা আৰু সোণৰ অসমখনক ৰসাতলে যোৱাৰ পৰা সকলোৱে একগোট হৈ ওলাই আহি ৰক্ষা কৰা, নিজৰ জাতিৰ হৈ দেশ মাতৃৰ হৈ জাগা। বন্ধু বান্ধৱীসকল, মই আজি সকলোকে জাগ্ৰত হ'বলৈ কোৱাৰ প্ৰধান কাৰণ হ'ল বৰ্তমান অসম ভূমিত আহি পৰা এটা ভয়ংকৰ বিপদৰ কাৰণে। আৰু বিপদটো হ'ল অসমৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা অৰুণাচললৈকে বিয়পি থকা 2004 চনৰ 31 জানুৱাৰী তাৰিখে অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰা দিহিং পাটকাই বৰ্ষাৰণ্যৰ ওপৰত। এই অভয়াৰণ্যখনত কিহৰ বাবেনো বিপদ আহি পৰিছে জানো আহকচোন। এই অভয়াৰণ্যখনৰ 98.59 হেক্টৰৰ ভূমিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে কয়লা খননৰ অনুমতি প্ৰদান কৰিছে। এতিয়া দিহিং পাটকাই বৰ্ষাৰণ্যত মৃত্যুৰ ঘণ্টা বাজিছে। এই অভয়াৰণ্যখন ভাৰতবৰ্ষৰ পূব এমেজন হিচাপে পৰিচিত, লগতে অভয়াৰণ্যখন এলিফেণ্ট কৰিডৰ হিচাপেও জনাজাত। বিশ্বৰ এই ভয়াৱহ COVID-19 মহামাৰীৰ সময়ছোৱাত যোৱা 7 এপ্ৰিল তাৰিখে নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ কমিটিয়ে এক আলোচনাৰ যোগেদি সিদ্ধান্ত গ্ৰহণ কৰিছে যে নৰ্থ ইষ্টাৰ্ণ কইল ফিল্ড নামৰ এই সন্থাটোক অভয়াৰণ্যখনত কয়লা খননৰ অনুমতি প্ৰদান কৰে। এই নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ কমিটিৰ চেয়াৰমেনজন হ'ল আমাৰ প্ৰকৃতিপ্ৰেমী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই বৰ্ডখন পৰিৱেশ, বন্য আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ অন্তৰ্গত। ইয়াত দুটাকৈ হস্তি প্ৰকল্প আছে। প্ৰথমটো হৈছে দিহিং পাটকাই হস্তি প্ৰকল্প আৰু দ্বিতীয়টো হৈছে ডিব্ৰু দেওপানী। এই অভয়াৰণ্যখনত বহুতো আপুৰুগীয়া সম্পদ থকাৰ লগতে অসমৰ জাতীয় চৰাই দেওহাঁহৰ বাবে বিশ্ববিখ্যাত। দেওহাঁহ বিশ্বৰ অকল এইখন অভয়াৰণ্যতে পোৱা যায়। ইয়াৰ উপৰিও 47টা প্ৰজাতিৰ সৰীসৃপ, 30টা প্ৰজাতিৰ দুষ্প্ৰাপ্য পখিলা, 57টা প্ৰজাতিৰ দুষ্প্ৰাপ্য উভচৰ প্ৰাণী আৰু 47টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী ইয়াতে পোৱা যায়। হাতীয়ে মুক্ত মনে বিচৰণ কৰি ফুৰে। ইয়াৰ উপৰিও হাজাৰ হাজাৰ অৰ্কিড ইয়াতে পোৱা যায়। এই অভয়াৰণ্যত আপুৰুগীয়া জীৱ-জন্তু, প্ৰাকৃতিক সম্পদৰ লগতে ইয়াত বহুতো জাতি জনজাতিৰ লোকে বাস কৰি আহিছে। এই জাতিসমূহ হ'ল টাইফেড, আহোম, মৰাণ, চিংফো, খামতি, খাচীয়া, কৈবৰ্ত, নেপালী আদিবাসীকে ধৰি বহু জনজাতি বাস কৰি আহিছে। প্ৰায় 575 বৰ্গ কিলোমিটাৰ বিস্তৃত এই বৃহৎ অঞ্চলটিত পৰিৱেশবিদসকলৰ মত অনুযায়ী যদিহে অভয়াৰণ্যখনত কয়লাৰ বাবে খনন কৰা হয়, তেন্তে তাত থকা জীৱ-জন্তু, পৰিৱেশ আদি ধ্বংসৰ স্থপত পৰিণত হ'ব। ইয়াৰ উপৰিও নেশ্যনেল মিনাৰেল পলিচি 2019তো কোৱা হৈছে যে কয়লা খননে পৰিৱেশৰ প্ৰতি বৃহৎ ভাবুকিৰ সৃষ্টি কৰে। 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ.এ. পবডেৰ নেতৃত্বাধীন বিচাৰপীঠে এক ঐতিহাসিক ৰায় প্ৰদান কৰি কৈছিল যে কয়লা খননে যিকোনো অঞ্চলৰ প্ৰকৃতিৰ জৈৱ বৈচিত্ৰ্য প্ৰতি ধ্বংস কঢ়িয়াই আনে। বিভিন্ন ৰিচাৰ্চৰ অন্তত গম পোৱা গৈছে যে কয়লা খননে পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে শব্দ প্ৰদূষণৰো সৃষ্টি কৰে, যাৰ কাৰণে সেই ঠাইত থকা জীৱকুল অন্য ঠাইলৈ যাবলৈ বাধ্য হ'ব, যাৰ ফলত ই এক ভয়াৱহ পৰিস্থিতিত উপনীত হ'ব। যেতিয়া আমি প্ৰকৃতিৰ বিপৰীতে কাম কৰোঁ, তেতিয়া প্ৰকৃতিয়ে বিধ্বস্ত ৰূপ ধাৰণ কৰে। উদাহৰণস্বৰূপে গ্ল'বেল এমেজন আৰু অষ্ট্ৰেলিয়াৰ অগ্নিকাণ্ডৰ কথাকে ক'ব পাৰোঁ। যেতিয়া দক্ষিণ আমেৰিকাত স্থিত গ্ল'বেল এমেজনখন অগ্নিভূত হৈছিল, তেতিয়া বিশ্বৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে সমবেদনা জনাই স্বাধীনভাৱে নিজৰ মত প্ৰদান কৰিছিল। কিন্তু এতিয়া ভাৰতবৰ্ষত স্থিত এমেজনখনে বিপদৰ সন্মুখীন হৈছে। এতিয়া আপোনালোকে কিয় মাত মতা নাই? এই বিশ্বখনত দ্বিতীয় এমেজনখন আমাৰ অসমতেই আছে আৰু আমি অসমবাসী ইয়াকে লৈ বিশ্বত গৌৰৱান্বিত। আজি এই অভয়াৰণ্যখনত দেখা দিয়া ইমান এটা ডাঙৰ বিপদত আপোনালোকে নিমাত কিয়? নিজকে জাগ্ৰত কৰক নিজৰ মাতৃভূমিৰ কাৰণে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই সোণৰ অসমখনত পৰিভ্ৰমণ কৰি ইয়াত থকা আপুৰুগীয়া সম্পদসমূহৰ ওপৰত নিজৰ চৰকাৰী মুনাফাৰ স্বাৰ্থত দুৰ্ব্যৱহাৰ কৰিবলৈ চেষ্টা প্ৰয়োগ কৰি আহিছে। সৌসিদিনা অসমবাসীৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ কাজ জাপি দিছিল। যেতিয়া সম্পদৰ চিনাকি হয়, তেতিয়া চৰকাৰখনে গৌৰৱ নিজে বুটলে। অসমৰ চাহপাত ভাৰতৰ চাহপাত, অসমৰ তেল ভাৰতৰ তেল বুলি আখ্যা দিয়া এই চৰকাৰখনে অসমৰ বিপদত বাৰু কিয় পিছ হুকে? বিশ্বত নিজকে প্ৰকৃতিপ্ৰেমী হিচাপে চিনাকি দি ফুৰা আমাৰ আদৰৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসমৰ প্ৰতি এনে মাহিয়াৰ দৃষ্টি কিয়? বৰ্তমান কৰোনাৰ ভয়াৱহ সময় সুযোগ গ্ৰহণ কৰি
নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় চৰকাৰখনে অসমত এনেকুৱা কৰাটো কিমান দূৰ উচিত হৈছে? চৰকাৰে এই অভিযানক আত্মনিৰ্ভৰশীল অভিযান হিচাপে আখ্যা দিছে। চৰকাৰে নিজৰ কমাৰ্চিয়েল মুনাফাৰ কথা আগত ৰাখি অসমক বিনষ্ট কৰাত উঠি পৰি লাগিছে। অসমত অপেন কাষ্ট কোল মাইনিঙৰ ঘোষণাই বৰ্ষাৰণ্যখনৰ সেউজীয়া প্ৰকৃতিক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিব। লগতে ইয়াত থকা গছ-গছনি কাটি নাশ কৰিলে ইয়াৰ এলিফেণ্ট ৰিজাৰ্ভৰ অৰ্থনো কি থাকিব? সিহঁতে ক'ত যাব? আপোনালোকে প্ৰায়ে নিউজত পায়ে থাকে, বনৰীয়া হাতীয়ে খেতি-বাতি ধ্বংস কৰিলে, আমুকক গচকি মাৰিলে, ঘৰ-দুৱাৰ ভাঙিলে। যদিহে সিহঁতে থাকিবলৈ বনাঞ্চলেই নাথাকে, তেতিয়া সিহঁত গাঁৱৰ ভূঞে ৰাস্তালৈ ওলাই নাহি যাব কলৈ? ইয়াতকৈ আৰু এটা আচৰিত কাম কৰিব ওলাইছে প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন কমিটিখনে। কোল ইণ্ডিয়া লিমিটেডক অসমত কোল্ড মাইনিং কৰিবলৈ অনুমোদন প্ৰদান কৰি। এই কোল ইণ্ডিয়া লিমিটেড কোম্পানীটোৰ বিষয়ে সকলোৱে জ্ঞাত। এই কোম্পানীটোৰ 2003 চনতে লাইচেন্স এক্সপাইৰী হোৱাৰ পিছতো কোনো ধৰণৰ ৰিনিউ নকৰাকৈ এনেদৰে কাম কৰি আহিছে। হয় বন্ধুসকল, সেয়েহে বৰ্তমান অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে এই কোম্পানীটোৰ ওপৰত এটা কেছ কৰি থৈছে। আমি কেতিয়াও প্ৰকৃতিৰ বিৰুদ্ধে কাম কৰিব নালাগে। আজি এই কোৱাৰেণ্টাইনত থকাৰ কাৰণটো ক'ৰবাত নহয় ক'ৰবাত আমি প্ৰকৃতিৰ বিৰুদ্ধে কৰা আচৰণৰ ফলস্বৰূপ ভুগি থাকিব লগা হৈছে। অসমবাসীৰ সৰলতাৰ সুযোগ বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰখনে ল'ব বিচাৰে, কিন্তু তেওঁলোকে পাহৰি গৈছে যে এইখন বীৰ লাচিতৰ দেশ, কনকলতাৰ দেশ। এতিয়া আমাক উপদেশ দিবলৈ বীৰ লাচিত নাই, কিন্তু প্ৰত্যেকজন অসমীয়াৰ গাত বীৰ লাচিতৰ তেজ আছে। চৰকাৰৰ এই স্বাৰ্থলোভী পৰিকল্পনাক পৰাস্ত কৰিবলৈ সকলোৱে ওলাই আহি মাত মাতক। জ্ঞানীসকলে কৈছে নহয়, পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্যও থিতাতে হেৰাব। এই সোণৰ অসমখনক বচোৱাৰ দায়িত্ব আপোনাৰ, মোৰ আৰু সকলোৰে। কথাতেই কয়, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি। সকলোৱে মাত মাতক। এই দুসময়ত অসম মাতৃক আপোনালোকৰ বৰকৈ প্ৰয়োজন হৈছে। শেষত যদিহে আপোনালোকৰ দেশৰ মাতৃৰ প্ৰতি দায়িত্ববোধ জাগিছে, এই ভিডিঅ'টো প্ৰত্যেকজন অসমীয়ালৈ প্ৰেৰণ কৰক আৰু নিজৰ নিজৰ দায়িত্ব তথা কৰ্তব্য পালন কৰি সোণৰ অসমখনক বচাওক। জয় আই অসম।